আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিলোঁ। ৰাতিপুৱা মানুহজনক পঠাই লোৱাৰ পাছত এয়া ধুমধাম বিচনাখন ঠিক ঠাক কৰি লৈছোঁ, কাৰণ ল'ৰাটোক ইয়াৰ পিছতে মই তাক জলপান খুৱাব লাগিব। সেইকাৰণে আৰু ইফালে কাম কৰা দিদিজনীও আহিব আজি, আৰু সেইটো কাৰণে ভাবিলোঁ সোনকালে কামকেইটা কৰি লওঁ। বিচনাখন ঠিক কৰি ল'লে মানে মই আজৰি, আৰু ৰুমটো নহ'লে বহুত লেতেৰা হৈ থাকে। আৰু ইয়াত যিহেতু আমাৰ তেনেকুৱা ইমান এটা বস্তু নাই, কাৰণ গোটেই প্ৰায়খিনি বস্তু আমি ৰহালৈ লৈ গ'লোঁ, কাৰণ তাত থাকিলেও সেইবিলাক বস্তু ল'বই লাগিব। সেইকাৰণে ইয়াৰখিনি লৈ গৈছোঁগৈ। কাৰণ সেইফালে সেয়া চকী দুখন আছিলে, মায়ে থৈ দিছিল, আৰু তাতে মই এইবিলাক কিবাকিবি থৈ দিওঁ। বস্তুকেইটা থ'বৰ কাৰণেহে লাগে, এনেই বিচনাতে থাকে বাৰু। আৰু ইয়াত মেইন বিচনাখন বাৰু ইয়াতে আছে, আৰু এইটো হৈছে ল'ৰাটোৰ বেগটোতে তাৰ গোটেই সমস্ত বস্তুখিনি থাকে। আৰু এইফালে মই ইয়াত ল'ৰাটো হোৱাৰ পাছতে ইয়াত মেট্ৰেছ প্ৰটেক্টৰ এখনো লৈছিলোঁ, কিন্তু সেইখন এতিয়া মানে বেয়াই হৈ গৈছে, সেইখন সলাবলগীয়া হৈ গৈছে এতিয়া। আৰু এইফালে কি জানেনে, বিচনাখন মানে ভালকৈ ঠিক নকৰিলে মোৰ মানে শান্তি নালাগে। অকণো মানে এনেকৈ উঠি থাকিব নোৱাৰিব, নহ'লে সেই বস্তুটো লৈ মানে মোৰ বিৰাট খং উঠি থাকে। গোটেই দিনটো সেইটো কাৰণে খং উঠি থাকিব, আৰু সেইটো কাৰণে মানে মই একে গোটেইখন ফিট নোহোৱালৈকে সেইখন ঠিক কৰিয়েই থাকোঁ। আৰু ইফালে এয়া কৈছিলোঁ যে দিদি আহিব বুলি, এয়া দিদিয়ে মাছ বাছি আছে। সেইজনী হৈছে দিদি। ভিডিঅ' কৰিবলৈ আৰম্ভ কৰোঁতেই দিদিয়ে কৈছে, মোক ফটো উঠাইছ নেকি আজি? তাৰপিছত এইখিনি হৈছে মাছ, এজনী ৰৌ মাছ এজনী, আৰু এয়া মিছা মাছ আছে, আৰু এইফালে কিবাকিবি মাছ আছিলে সৰু সৰু। আৰু এইখিনি আমাৰ ডাঙৰ বৌ ঘৰৰ পৰা আহিছিলে। ডাঙৰ বৌ ঘৰ ওচৰতে হয়, আৰু তেওঁলোকৰ আজি পুখুৰী সিঁচিছিল। মটৰটো আমাৰ তাৰ পৰাই লৈ গৈছিলে, আৰু সেইটো পৰাই সেয়া মাছ অলপ দি থৈ গৈছে। ইফালে পানী ফিল্টাৰ কৰিবৰ কাৰণে মই পানী অলপ উলিয়াই লৈছোঁ বাল্টিঙত। আৰু ৰাতিপুৱাই একে ইমান সোপা বান্দৰ আহিছে, এইবিলাক চব কিবাকিবি অমিতা চমিতা খাই মেলি গুচি গ'ল। সেয়া এইটো ছাইড দেখাই দিছোঁ আপোনালোকক। আৰু ইফালে ভাতৰ যোগাৰো অলৰেডি হৈ গ'ল মোৰ। ভাত নহয়, চৰি, এইখিনি বুটৰ দালি বনাইছিলোঁ ৰাতিপুৱা, কাৰণ যিহেতু সেই দেউতাই খাই ভাল পায় বুটৰ দালি, ক'ৰবাত খাই আহিছিলে আৰু তেনেকেই মানে বনাবলৈ কৈছিল। আৰু ইফালে মানুহজন যোৱাৰ পিছত মই আকৌ বাকী মানুহখিনিৰ কাৰণে আকৌ লুচি বনাইছোঁ। ইফালে গাখীৰো উতলাই আছিলোঁ, আৰু লুচিখিনি বনোৱাৰ পাছত মই চবকে ভগাই কৰি দিওঁ। দিদি আছে, মই আছোঁ, মায়ে আছে, আৰু দেউতা আছিলে। ল'ৰাটোৱেতো বাৰু তেনেকৈ নাখায় এইবিলাক বস্তু, এতিয়া খাব পৰা হোৱা নাই, আৰু সেইকাৰণে আমাৰ তিনিজনী আৰু দেউতাৰ কাৰণে বনাব লাগিব। দেউতাই মাজতে মানে ৰুটি খাবলৈও আৰম্ভ কৰিছিল, কিন্তু আকৌ ৰুটিটো চুবাবলৈ অকণমান অসুবিধা হোৱাৰ কাৰণে তেওঁ আকৌ লুচি খাবলৈ ল'লে। এয়া লুচিখিনিও মই ধুনীয়াকৈ বেলি লৈছোঁ। আগতীয়াকৈ বেলি লওঁ, নহ'লে মানে ভাজি থাকোঁতে একে পটককৈ হৈ যায়, বেলিবলৈ মানে অসুবিধা হয়, আৰু সেইকাৰণে গোটেইকেইখন মানে মই আগতীয়াকৈ বেলি লওঁ, আৰু তাৰপিছত ভাজি যাওঁ। আপোনালোকে কেনেকৈ কৰে বাৰু? আৰু ইফালে তেনেকৈ এইখিনি খাই মেলি লৈ মই আকৌ দুপৰীয়া সাজৰ যোগাৰ কৰিলোঁৱেই। কৰি মেলি খাই বৈ ভিডিঅ' আৰু নকৰিলোঁ, কাৰণ মাজত বহুতখিনি কাম হৈ আছিলে। আৰু এয়া আনিছে ৰাতিলৈ মাংস আনিছিল। এইজনী হৈছোঁ মই। মাহঁতৰ কাৰণে মাছ মই বনালোঁ শাক দি পেলাই, আৰু এইফালে ল'ৰাটোৰ কাৰণে জলপান ৰেডি কৰি আছিলোঁ। মই এনেকৈ বাতিতে দি দিওঁ, কিছুমানে আকৌ এনেকৈ চচপেনত দি কৰি থাকে, কিন্তু সেইটোত মানে বেছি সময় লোৱা যেন পাওঁ, সেইকাৰণে বাতি এটাতে দি পেলাই তেনেকৈ বনাওঁ জলপানটো। তাৰ পিঠাগুড়ি জলপান, আৰু ইয়াতে মই এনেকৈ চেনি পিঠাগুড়ি দি পেলাই অলপ সময় 5 মিনিটো নালাগে, কিন্তু ডাঙৰ চচপেনত বনালে বহুত সময় লগা যেন লাগে, আৰু সেইকাৰণে মানে চচপেনটো ব্যৱহাৰেই নকৰা হ'লোঁ। আৰু ইফালে মানুহজনে সেয়াটো ল'ৰাটোৰ লগতে বহি আছে, আৰু এয়া লৈ গৈছোঁ তাক খুৱাবৰ কাৰণে। এইফালে ফ্ৰাই মাংস খাই আছিলে, ল'ৰাটোকো দেখাইছিল, কিন্তু ল'ৰাটোৱেও মানে মাংস লিভাৰ অকণমান খায় বাৰু, আৰু সেইখিনি খাই থাকোঁতেই মানে মই জলপানখিনি লৈ গ'লোঁগৈ। আৰু সেইকাৰণে মানুহজনে ক'লে যে অকণমান থৈ দিয়া, সি এইখিনি খাই লওক। আৰু এইখিনি হৈছে 5 দিনৰ ক্লিপ, আৰু আমি
আজি যামগৈ ৰখালে আৰু বিহু চোৱাচৰি পাইছেহি সেইকাৰণে গোটেই কাপোৰ কানি চব ধুই দিয়া হৈছে আৰু আজি এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ আৰু বাকী ভিডিঅ' আহি থাকিব আৰু আপোনালোকে চাই কেনেকুৱানো পায় মোক কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব আৰু এইফালে ল'ৰাটো দেখিছেনে এয়া আজিলৈ আহিছোঁ আপোনালোকক লগ পাম বেলেগ এটা ভিডিঅ'ত বাই বাই